হেল্ল' গাইছ, কি খবৰ? আজি আমাৰ মামা ককা যিহেতু ঢুকাই গ'ল, তো সেয়া 11দিনীয়া কাজ হয়। কাজৰ এয়া আমি সকলোৱে প্ৰাৰ্থনা লৈ আছোঁ। আৰু যিহেতু এয়া ভিডিঅ'টো দেখাইছোঁ, আজিৰ পৰা মিনি ব্লগ দিম বুলি আশা ৰাখিলোঁ সকলোলৈকে। তো সকলোৱে ছাপোৰ্ট কৰিব। আৰু এয়া সন্ধিয়া ভাগৰ যিহেতু মামা ককাৰ এই কাজৰ দিনৰ ভাগৰ, আৰু সন্ধিয়া ভাগৰ এয়া এনেকৈ গায়ন বায়ন গাইছে। তো সকলোৱে গায়ন বায়ন দেখিছে। আৰু এইফালে সন্ধিয়া ভাগৰ যিহেতু আকৌ নামো চলিব, ৰাতি নামৰ এয়া আমি জুই ফুৱাই আছোঁ। মামা ছোৱালী আছে, মামী আছে এফালে দেখিছে। তো লগতে আমাৰ এয়া আমি বহি আছোঁ, মামা মাহী ল'ৰা আছে। তো এয়া আমাৰ মাহীও আছে লগতে, মামীহঁত আৰু ময়ো লগত জুই ফুৱাই আছোঁ। বাকী ভকতখিনি সকলো এয়া নাম কীৰ্তন চলি আছে, সেইফালে দেখিছে। তো ধুনীয়াকৈ মই স্ক্ৰীণত দি দেখাই দিছোঁ, নাম চলি আছে সেয়া। আৰু আমি ধুনীয়াকৈ জুই লৈছোঁ। আৰু এইফালে দিনৰ ভাগৰ এয়া দেখিছে। পিছদিনাখন এয়া ভোজ, লাষ্টৰ দিনাখন। তো যোৱাকালি ভোজ আছিলে। তো এয়া আমাৰ জেঠাই ছোৱালী আৰু মই, তাৰপৰা এনেকৈ সকলোখিনি আছে। তো এয়া মামাহঁতি আশীৰ্বাদ লৈ আছে। তো ভকত বিদায় এয়া ভোজৰ দেখিছে। তো ইফালে সিফালে সকলোখিনি কামৰ বনে আছে চব। আৰু এয়া ভকতক বিদায় হোৱা সময়খিনিত বহুত এটা দুখ লাগে। মামাহঁতি পূৰা ভকত সেৱা কৰি আছে। তো মামীহঁতো আছে আৰু এইফালে দেখিছে। আৰু এইফালে আমাৰ মামা ঘৰ আৰু মামীহঁত এইফালে পিছফালে কামত লাগি আছে ইটো সিটো। আৰু মাহী ল'ৰা এইফালে দিছে খাইছে। আৰু এইফালে আমাৰ বাহ জেঠাই ছোৱালী যিহেতু দেখাইছিলোঁ, আৰু জেঠাই ছোৱালী আৰু ভিনদেউ যায়গৈ। তো বাই বাই দিছে মোক চাব। আৰু এইফালে দেখিছে আমাৰ খাই বৈ সকলোখিনি মানে মানুহখিনি বহি আছে ধুনীয়াকৈ।